সভাপতি এমপিচি কনষ্টিটুৱেঞ্চি আজিৰ পৰা প্ৰায় 4বাৰমান যোগদান কাৰ্যসূচী হৈছে। MP ইলেকশ্যনৰ পিছত এটা বছৰৰ ভিতৰত 4বাৰ যোগদান কাৰ্যসূচী আছে। আজি ইয়াত গেৰিঙত প্ৰায় 1000তকৈ অধিক কংগ্ৰেছ আৰু APSCC দলৰ পৰা ত্যাগ কৰি আমাৰ গতিকে ইয়াত এই সমষ্টিটো ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি তেখেতে আগত ইয়াৰ পৰা উঠিছে। এই সমষ্টিৰ পৰা বেছি দিয়া হৈছে, কিন্তু এই সমষ্টিৰ পৰা কংগ্ৰেছ দলকে ত্যাগ কৰি আমাৰ দলৰ যোগদান গতিকে ৰাইজে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত মানুহে বিশ্বাস আৰু আশা থকা কৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ তেখেতসকলক দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক আঁচনি দিয়া ৰাইজে হোৱাৰ কাৰণে বা সেই আঁচনিবিলাকক পূৰণ হোৱাৰ কাৰণে ৰাইজে অকল দল বাগৰি নহয় 26টা সমষ্টি সমান্তৰাল হিচাপে যোগদান কাৰ্যসূচীটো হৈ আছে। আপোনালোকে দেখা পাইছে মানুহে কিহৰ কাৰণে যোগদান হৈছে, মানে BJP ভাল পোৱাৰ কাৰণেহে যোগদান কৰা হৈছে। ইলেকশ্যনো হোৱা নাই এতিয়া, ইলেকশ্যনটো দেৰি আছে, 4 মাহ 5 মাহ পিছত ইলেকশ্যন। তথাপিও এটা বছৰ নন ষ্টপ প্ৰত্যেক MBC সমষ্টি 6বাৰ 7বাৰ 5বাৰ 4বাৰ হৈ যোগদান কাৰ্যসূচী হৈ আছে। গতিকে আমি ৰাইজে যদি ওলাই আহে আমি আদৰি কৰিব লাগিব। গতিকে কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন হৈছে বুলি এতিয়া ৰাইজৰ যিটো ওলাই আহিছে বা ভাৰতীয় জনতা পাৰ্টীৰ টীম কাৰ্বি আংলঙৰ দুখীয়া পৰিয়ালবিলাকৰ দিয়া আঁচনিবিলাকৰ পূৰণ হৈছে বা চুকে কোণে ডেভেলপমেণ্ট কামবিলাকৰ সমান্তৰাল হৈ আছে বুলি ইয়াত পৰাই আমি প্ৰমাণ পাইছোঁ যে মানুহে ওলাই অহা। গতিকে ৰাইজে ওলাই আহিছে, ৰাইজে আমাক আশীৰ্বাদ দি আছে, তাৰ কাৰণে আমি ৰাইজক ধন্যবাদ। বিজেপি দলে কয় যে বৰ্ডাৰৰ ইছ্যুটো লৈ পেলাই বৰ্তমান চৰকাৰ ফেইল বুলি কৈছে। কিয় বৰ্ডাৰ ফেল? যিটো তাতে বৰ্ডাৰটো আপোনালোকে জানে চাগে, আমাৰ বৰ্ডাৰ আমাতে আছে, আমাৰতো প্ৰটেকশ্যন আৰু গিভ এণ্ড টেক আমাৰতো নায়েই তাতে। গিভ এণ্ড টেক দিয়া প্ৰশ্নও নুঠে। তেওঁলোকে খালি মনোসজাৰ কথাই কৈ আছে, নিষ্প্ৰপাৰণৰ কথাই কৈ আছে। হ'ব।